সকলোকে স্বাস্থ্য সম্পৰ্কীয় আৰু এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক। গৰমে গৰমে ৰন্ধা খাদ্যত আটাইতকৈ বেছি পুষ্টিগুণ থাকে, কিন্তু এই খাদ্য যিমান বেছি গৰম কৰা হ'ব বা বাৰে বাৰে গৰম কৰি খোৱা হ'ব, সিমানেই কিন্তু তাৰ পুষ্টিগুণ কমি থাকে। কিন্তু ডাক্তৰসকলৰ মতে সৰ্বোচ্চ এবাৰহে খাদ্য গৰম কৰি খাব পৰা যায়। যেনে ধৰক ৰাতিপুৱা ৰন্ধা খাদ্য দুপৰীয়া গৰম কৰি খাব পাৰে, কিন্তু তাক বেছি গৰম কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বেয়া প্ৰভাৱ সৃষ্টি হয় আমাৰ দেহত। ইয়াৰ ভিতৰতেই কেইটামান খাদ্য আছে যিটো এবাৰ ৰন্ধাৰ পিছত আকৌ গৰম কৰিবলৈ নাযাব, কাৰণ দ্বিতীয়বাৰ গৰম কৰিলেই খাদ্যটো বিষাক্ত হৈ পৰিব। 1 নম্বৰত হৈছে মুৰ্গীৰ মাংস। বহুতেই সময় বচাবলৈ একেলগে বহুতখিনি মুৰ্গীৰ মাংস ৰান্ধি থৈ দিয়ে, কিন্তু প্ৰিয় দৰ্শক, মুৰ্গীৰ মাংস বাৰে বাৰে গৰম কৰি খোৱা একেবাৰেই উচিত নহয়, কাৰণ মুৰ্গীৰ মাংসত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। ৰন্ধাৰ পিছত আকৌ গৰম কৰিলে তাৰ প্ৰটিনৰ কম্পজিশ্যন সলনি হৈ বদহজম পৰ্যন্ত হ'ব পাৰে। ইয়াৰ উপৰিও চাহ আমাৰ প্ৰত্যেকৰে পচন্দৰ এটি ড্ৰিংক। এবাৰ চাহ কৰাৰ পিছত ঠাণ্ডা হ'লে পুনৰাই তাক গৰম কৰি ভুলতো খাবলৈ নাযাব, কাৰণ চাহত টেনিক এচিড থাকে। তৈয়াৰ কৰা চাহ পুনৰাই গৰম কৰি পান কৰিলে সেই টেনিক এচিড ভয়ংকৰ ৰূপ ধাৰণ কৰি লিভাৰৰ ক্ষতি কৰে। বহু ক্ষেত্ৰত দেখা যায় পুৰণি চাহ গৰম কৰি পান কৰিলে পেট বিষো অনুভৱ হয়। ইয়াৰ উপৰিও একাধিক গৱেষণাত প্ৰমাণিত হৈছে যে পালেং শাক এইটো দ্বিতীয়বাৰ গৰম কৰি খাব নোৱাৰি, কাৰণ এনেকৈ খালে শৰীৰত কাৰ্চিনোজেনিক এলিমেণ্ট বা কেঞ্চাৰ সৃষ্টিকাৰী উপাদান বাঢ়ি যায়। অৰ্থাৎ প্ৰথমবাৰ পালেং শাক তাজা ৰন্ধাৰ পিছত ইয়াৰ সম্পূৰ্ণ পুষ্টিগুণ থাকে, কিন্তু দ্বিতীয়বাৰ যেতিয়া গৰম কৰিব তেতিয়া এই ক্ষতিকৰ কাৰ্চিনোজেনিক এলিমেণ্টবোৰ বৃদ্ধি পাবলৈ ধৰে। পালেং শাকত থকা নাইট্ৰেট গৰম কৰাৰ লগে লগে নাইট্ৰাইটলৈ ৰূপান্তৰিত হয়, আৰু এই উপাদানটো শৰীৰৰ পক্ষে একেবাৰেই ভাল নহয়। সেইকাৰণে পালেং শাক ৰন্ধাৰ লগে লগেই খাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকসকলে। ইয়াৰ পিছত হৈছে ভাত ৰন্ধাৰ সময়ত তাত বেচিলছ চিৰিয়াছ বেক্টেৰিয়া উৎপন্ন হয়। ৰন্ধা ভাত দ্বিতীয়বাৰ গৰম কৰিলে এই বেক্টেৰিয়াৰ সংখ্যা দুগুণ হৈ ডায়েৰিয়াৰ আশংকা সৃষ্টি কৰে। বিশেষজ্ঞসকলৰ মতে এই বেক্টেৰিয়া চাউল সিজি ভাত খোৱাৰ পিছতো জীয়াই থাকে। আকৌ এই ভাত 5 পৰা 95 ডিগ্ৰীৰ তাপমাত্ৰাৰ ভিতৰত গৰম কৰিলে এই বেক্টেৰিয়া পুনৰ সক্ৰিয় হৈ উঠে। ইয়াৰ পিছত হৈছে কণী যদি দ্বিতীয়বাৰ গৰম কৰা হয় তেনেহ'লে ইয়াৰ পুষ্টিগুণ একেবাৰে নষ্ট হৈ যায়, কিয়নো এই ডিম বা কণীত নাইট্ৰজেন অক্সিডাইজড হয়, যিয়ে কেঞ্চাৰৰ আশংকা বঢ়ায় যদি আপুনি দ্বিতীয়বাৰ গৰম কৰে। এইকাৰণে গৱেষকৰ মতে কণী ৰান্ধিয়েই হওক অথবা ভাজিয়েই নহওক কিয় কোনো কাৰণতেই দ্বিতীয়বাৰ গৰম কৰি খোৱা উচিত নহয়। ভিডিঅ'টোৰ শেষত আৰু এটা তথ্য দি দিওঁ। যিকোনো চব্জি ৰন্ধাৰ 20 মিনিট পৰ্যন্ত সৰ্বোচ্চ মাত্ৰাত তাৰ পুষ্টিগুণ থাকে। 20 মিনিটৰ পৰা ধৰি আধা ঘণ্টাৰ পিছৰ পৰাই ইয়াৰ পুষ্টিগুণসমূহ কমিবলৈ আৰম্ভ কৰে। গতিকে প্ৰিয় দৰ্শক, আপোনালোকে সদায় ৰন্ধাৰ লগে লগে অৰ্থাৎ তাজা খাবলৈ যত্ন কৰিব। তেতিয়া আমাৰ শৰীৰ সুস্থ থকাৰ লগতে ডক্তৰৰ ওচৰতো যাব নালাগে।